আমি বনাব লৈছোঁ বইল চিকেন। এয়া আমি কাটি লৈছোঁ ভোট জলকীয়া, এয়া জালুক থেতালি লৈছোঁ, গোটা গৰম মছলা, আদা নহৰু পেষ্ট, বঙালী ধনিয়া আৰু এয়া কাটি লোৱা বিলাহী। এতিয়া আমি প্ৰথমে কেৰাহী এখনত পানী অকণ গৰম কৰি ল'ম, তাৰপিছতে তাতে মাংসখিনি দি দিম। আৰু কিছু সময় পিছত আমি দি দিম তাতে গোটা ধনিয়া। আৰু এতিয়া আমি ইয়াতে এড কৰিম আলু। আমি আগতীয়াকৈ আলুখিনি কাটি ৰাখিছিলোঁ, এয়া ভালকৈ এড কৰি দিছোঁ। আৰু আমাৰ সোৱাদ অনুযায়ী নিমখ দি দিম। আপোনালোকে যদি কম খায় তেনেহ'লে কমাই দিব, আৰু যদি সৰহকৈ খায় তেনেহ'লে সেই হিচাপত দি দিব। আৰু এতিয়া আমি ইয়াতে দিম আদা নহৰু পেষ্টখিনি। আৰু এতিয়া দিম এয়া গোটা গৰম মছলা অকণমান দিছোঁ, অকণমান পিছত দিবলৈ আৰু থৈ দিছোঁ। তাৰপিছতে এতিয়া আমি ইয়াত দি দিম কাটি ৰখা বিলাহীখিনি। আৰু ভালকৈ অলপ লৰাই দিম। এয়া দিছে অকণ উতল আহিছে। এতিয়া আমি ইয়াতে ভোট জলকীয়া এড কৰি দিলোঁ, বঙালী ধনিয়াখিনি দি দিলোঁ, আৰু বাকী থকা গোটা গৰম মছলাখিনি দি দিলোঁ। এয়া চাওক ধুনীয়াকৈ উতল আহিছে আৰু আমাৰ মাংস ৰেডি হৈ গ'ল। এয়া চাওক, আৰু খাবলৈও খুবেই টেষ্টি লাগিছিলে। আপোনালোকেও এই ৰেচিপিটো ট্ৰাই কৰি চাব, খুবেই টেষ্টি হয়। ভালকৈ উতল অহালৈকে কিছু সময় ৰাখি দিব, আৰু তাৰপিছত এনেদৰে ছাৰ্ভ কৰি ল'ব। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।